হাৰামি ছোৱালীকেইজন দেখি পিনি লাইন মাৰি আছে পোৱালীয়ে দেখিছেনে? আমাৰ নীলাক্ষী আৰু মোৰ প্ৰেম কাহিনী তাৰ পৰাই আৰম্ভ হৈছিলে। আৰু এয়া শাহুমা আৰু বোৱাৰীয়েক ক'ত সোমাইছে চাওক। হেল্ল' গাইজ, আপোনালোকক আমাৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এইকেইদিন ভিডিঅ' তেনেকৈ দিব পৰা নাই, আপোনালোকে ৱেইট কৰি আছে। কালি লিখিছে এগৰাকীয়ে কমেণ্টত, তাৰ বাবে দুখিত। মানে কি হৈছে, এতিয়া ঘৰটো অৱস্থাটো বৰ ভাল নহয়, গম পায় আপোনালোকে। সেয়ে মানে ভিডিঅ' বনাবলৈ অকণমান ভাল লাগি থকা নাই। তাকে ভাবিছোঁ আজি অকণমান এনেই ওলাই আহিছিলোঁ, পৰিৱেশটো ভাল লাগিছিলে। আমাৰ ইয়াতে ইমান ধুনীয়া গ্ৰীণ গ্ৰীণ হৈ আছে দেখিছেনে? আপোনালোককো বোলো দেখাই দিওঁ অকণমান। দেখিছেনে কিমান ধুনীয়া পৰিৱেশ? এইখনে আমাৰ জেগা। লগত ভাইটি এটা আহিছে, ই চলাই আছে, মই পাছে পাছে বহি আৰু ঘূৰি ফুৰিছোঁ দুইটা অকণমান। দুইটা ওলাই যাওঁ, ঘৰত থাকি আমনি লাগি গৈছে। আৰু এতিয়া দুইটা অকণমান ওলাই যাওঁ, বহুত দিন দেখা নাই ৰাস্তা ঘাটবিলাক, চাই আহোঁ অলপ জেগাবিলাক। বলক আপোনালোককো দেখাওঁ আমাৰ জেগাবোৰ। আমাৰ ইয়াতে চবফালে সেউজীয়া 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 অকল, খালি ৰাস্তাটোহে পকা দেখিব, বাকী চবফালে সেউজীয়া দেখিছেনে? ইয়ালৈ আহিলে সেইকাৰণে গুৱাহাটী যাবলৈ মনেই নাযায়। কিমান ধুনীয়া পৰিৱেশ দেখিছেনে? চাওকচোন, চবফালে সেউজীয়া। এতিয়া উপায় নাই আৰু, কামৰ বাবেতো গুৱাহাটী যাবই লাগিব। ইয়াতে যদি কিবা এটা পালোঁ হয়, ইয়াতে থাকি গ'লোঁ হয়। কিমান ধুনীয়া লাগে চাওকচোন। ইয়াৰ পৰা যাবলৈ কাৰ মন যাব বাৰু এনেকুৱা জেগাৰ পৰা? আৰু এতিয়া আপোনালোকক ভাবিছোঁ এটা বস্তু দেখাই আনো। মই পঢ়া LP স্কুলখন আৰু কলেজখন আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। যাবিনে? হ'ল চলো, ধুনীয়াকৈ আপোনালোকক দেখাই আনো। ভাবি আছিলোঁ বেলেগ এটা চাইডে যাম বুলি, ৰাস্তাবোৰনো কিমান দেখাই থাকিম। মই সৰুতে পঢ়া যিখন LP স্কুল আছিলে আৰু যিখন হায়াৰ ছেকেণ্ডেৰী, যিখন কলেজ, গোটেইখিনি আপোনালোকক দেখাম আজি। বলক। ইমান ধুনীয়া ধুনীয়া ফিচাৰী আছে, পূৰা মজা মজা মাছ পুহি আছে ফিচাৰীত, হাঁহ চৰি আছে, আপোনালোকে দেখা নাপালে। আৰু এইটো মন্দিৰটো বনাই আছে ন এতিয়া অলপ। মন্দিৰ এই ওপৰৰ এডোখৰ বনাই আছে, আগতে নাছিলে নেকি এইটো? মহাদেৱ। এইবিলাক এতিয়া সৰু সৰু দোকান হৈ গ'ল, আগতে দোকান নাছিলে ইয়াতে, অকল ৰাস্তাটো আছিলে চবফালে না। এইখন এতিয়া বনাইছে চাগে ন? চব নতুন 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 নতুন, বঢ়িয়া। ৰাস্তাটো দেখাই থাকিলে একেটা নিচিনা লাগি থাকে ন, চবফালে একেই ষ্টাইল ন চব, হয়নে কওকচোন আপোনালোকে? চবফালে একেই একদম দেখাত, গ্ৰীণ গ্ৰীণ হৈ আছে ন চবফালে। ৰাতিপুৱা বতৰটো ৰ'দ দিছিলে ন, অলপ ৰ'দ আছিলে ন, এতিয়া মজাকৈ ডাৱৰীয়া কৰিছে দেখিছে নেকি? মজা মজা ডাৱৰ, বঢ়িয়া লাগিছে হাৱাটো। বৰষুণৰ কথা কৈছিলোঁহে, লাহে লাহে বৰষুণ দিছে। আপোনালোকে কেমেৰা ধৰিব পৰা নাই চাগে। কি হ'ব এনেকৈ বতৰটো? উপায় নাই, ভালো লাগে বেয়াও লাগিছে। এতিয়া ভিডিঅ' বনাম বুলি কৈ আছিলোঁ, ডাঙৰকৈ দিলেতো প্ৰব্লেমেই হৈ যাব। তথাপি গৈ থাকোঁ, কি হয় দেখা যাওক। এই পাছফালে যে পথাৰখন দেখি আছে, ইয়াতে আগতে একোৱে নাছিলে ন। ইয়াতে এতিয়া এফালে ধুনীয়া ধুনীয়া ধাবা হ'ল, বহুত ঘৰ চৰ কিবা কিবি বহিলে এতিয়া ইয়াতে। ভাল লগা হৈছে জেগাটো। আগতে একদম নিজা নাছিলে, ইয়াতে একো নাছিলে, চবফালে পথাৰ। এতিয়াও প্ৰায় তেনেকুৱাই হৈ আছে, কিন্তু অলপ 2-3খনমান ধাবা বহিছে ইয়াতে, আৰু 2-1ঘৰ মানুহ আহিছে ইয়াতে উঠি। তেনেকুৱাই আৰু অলপ পৰিৱৰ্তন। চবফালে গ্ৰীণে। আমাৰ ইয়াতে আহিলে ৰাস্তাবোৰ যদি দেখাই থাকোঁ নহয়, চব একেই লাগিব আপোনালোকৰ দেখিলে। আমি পূৰা শ্বৰ্টকাট মাৰি দিলোঁ, আহি আছোঁ বিন্দাছ। ডাবুল আহিব নিদিয়ে ন, কাহিনী এটা আছে, ডাবুল আহিব নিদিয়ে, নহ'লে ফাইন ভৰিব লাগিব। শ্বৰ্টকাট মাৰি দিলোঁ। প্ৰথম যাম মই পঢ়া যোনখন LP স্কুল আছিলে, তাত যাম ফাৰ্ষ্ট। এতিয়া আহি আছোঁ, আমি পাম আৰু বেছি দূৰ নাই। বৰষুণটো ডাঙৰ হৈ আহি আছে ন, এইফালে বেছি। মাজতে আকৌ ৰ'দ আছিলে তাতে নহয় দেখোন। এইফালে আকৌ বতৰ বহুত বেয়া, বৰষুণ দি আছে অলপ অলপ। কি হ'ব কাহিনীটো গম পোৱা নাই দেই, কি হ'ব কাহিনীটো ঠিক নাই ন। আহি আছোঁ মজাকৈ। বতৰ যিহে ৰূপ দেখাইছে, একো ধৰিব পৰা নাই। বতৰ ডাঙৰ বৰষুণ হৈছে, ডাঙৰ চফা। ৰখুমা মই ক'ৰবাত সোমাব লাগিব, চফা। এই আহঁতজোপা তলতে এতিয়া হ'ব লাগিব আৰু, এইজোপা দেখিছেনে? ডাঙৰ বৰষুণ দিলে চব। ইয়াত গম পাব, ডাঙৰ বৰষুণ আহি গ'ল। এতিয়া মজাকৈ ফচি থাকা ইয়াত। আৰু ছোৱালীকেইজনী দেখি পিনি লাইন মাৰি আছে দেখিছেনে? মোক ফচাব এতিয়া। কেছটো নগেনে থাকিলে ন, কি কৰিবা এতিয়া?
বৰষুণ যাক দেখিছেনে কিমান ডাঙৰ আহিছে, টোপালটো দেখিছেনে? গছজোপাই কিমান সময় ৰখাব, গছৰ পাত যেতিয়া তিতিব গোটেই বৰষুণ গাতে পৰিব। এইজোপা দেখিছেনে মস্ত আহঁত এজোপাৰ তলত বহি আছোঁ, দেখিছেনে কিমান ডাঙৰ, মজা লাগে ন? এই মই লাইন মাৰি আছিলোঁ, এনেকৈ হাৰামি ছোৱালীকেইজনী দেখি পিনি লাইন মাৰি আছে পোৱালীয়ে, দেখিছেনে? মোক ফচাবই। গছজোপাৰ ওচৰত ৰোৱা লাভ এটা হৈছে, নোহোৱা নহয়, এনেই অলপ অলপ পৰিছে, তেনেকৈ তিতা নাই, কিন্তু বৰষুণ যে বহুত ডাঙৰ, দেখিছেনে টোপালবিলাক কিমান ডাঙৰ ডাঙৰ টোপাল চাওক এইবোৰ। অলপ এৰিছে এটা হৈছে, কিন্তু গাজনি ঢেৰেকনি মাৰিলে ডাঙৰ গছৰ তলত ৰোৱাটো বহুত বেয়া ন, হয় নহয়? হয়। হা কি হয়, কি হয় ডাঙৰ গছত কি হয়, কি হয়? গছজোপা চাওক, আহঁত গছ। এইজোপা এতিয়া আমাৰ ৰক্ষা কৱচ আমাৰ। এতিয়া আহিছে, আমি অকণমান আগুৱাই যাওঁ। দোকান এখনত কিনি মাস্ক এখন কিনি ল'লোঁ, মাস্কখন আনিবলৈ পাহৰিলোঁ, সেইকাৰণে 10 টকা দি পিনি মজাকৈ মাস্ক এখন লগাই ল'লোঁ, নহ'লে ফাইন ভৰাই দিব 1000 টকা বোলে ইয়াত। এতিয়া বৰষুণ আহিছে, আমি আৰু বৰষুণটো অলপ কমিছে, এতিয়া আগবাঢ়ি যাওঁ, কি হয় দেখা যাওক, নে কি কোৱা? হয় দিয়ক, সুনন্দৰ হয় দিয়ক। আৰু বেছি দূৰ নাই, পাইছোঁহি আৰু মোৰ LP স্কুলখন, আৰু বেছি দূৰ নাই, পালোহি আৰু। অলপ বহুত বেলেগ হৈ গ'ল ন এফালে, অলপ বেলেগ বেলেগ দোকান আছিলে, আজিকালি চব ভাঙি কিবা বেলেগ কৰি পেলালে। আৰু আহি ফাইনেলি পাই গ'লোহি। ৰখা। এতিয়া ভিতৰত সোমাব পৰা অৱস্থাত নাই, গেটখন মাৰি থোৱা আছে, বন্ধ হৈ আছে যে। এইখনে মই পঢ়া LP স্কুলখন, এইফালে পাছফালে আছে, অলপ এফালে দেখাব পৰা নাই, এতিয়া ছাইডৰ পৰা দেখাই দিছোঁ। আগতকৈ অকণমান বেলেগো হ'ল, এইখনে আছিলে মই পঢ়া LP স্কুল দেই, বহুত দিনৰ মূৰত দেখিলোঁ ন, ভাল লাগিছে মনটো। ব'লচোন পাছফালে যাওঁ অলপ, পাছফালে এজোপা অমৰা গছ আছিলে, আছে নাই চাওঁগৈ। এতিয়া ভিতৰত সোমাব পৰা অৱস্থাত নাই, ৱাল মাৰি দিলে, আগতে ৱাল নাছিলে আমি পঢ়োঁতে, চব খোলা আছিলে। এইখন দেখিছেনে, ডাঙৰ হয় কিন্তু, পাছফালে এনেকৈ আছে। অমৰা গছ এজোপা আছিলে আগতে, আছে নাই জানো, আছে নাই অমৰাজোপা? নাই, কিবা কাম কৰি আছে মিস্ত্ৰী। এইজোপা আছে দেই, কিমান বছৰ পুৰণা অমৰা এইজোপা। অমৰা গছজোপা যে আমি পঢ়াৰ দিনৰ পৰাই আছে এইজোপা দেখিছে নাই, এইজোপা আৰু এইটো প্ৰস্ৰাৱগাৰ, এইটো তেতিয়া দিন নহয়, গম পোৱা নাই? এইজোপাৰ তলতে আগতে টিফিন খাইছিলোঁ, এতিয়াও যিমান ডাঙৰ হৈছে ন, বহুত ডাঙৰ হ'ল এতিয়া এইজোপা। সেইটো আমাৰ দিনৰ পৰাই আছে। এতিয়া আপোনালোকক কলেজখন দেখাওঁগৈ, ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ যিখন কলেজ আছিলে, আৰু হাইস্কুলখন দেখাম। মোৰ কিন্তু এটা ইণ্টাৰেষ্টিং কথা, মোৰ যিখন LP স্কুল আছিলে আৰু যিখন হায়াৰ ছেকেণ্ডেৰী আৰু যিখন বা কলেজ পঢ়িছিলোঁ, যেনেকৈ গোটেইকেইখন একেটা লাইনতে আছে, দূৰত্ব বেছি নাই, আপোনালোক দেখাই গৈ থাকিম, চাই থাকক। এতিয়া মই কলেজখন দেখাই লওঁ, কলেজখন ওচৰতে আছে, কলেজখনৰ পৰা গৈ মই ক্লাছ 5ৰ পৰা 10লৈকে য'ত পঢ়িছিলোঁ সেইখন দেখাই আছোঁ, মজাকৈ চাই থাকক। এইটো দেখিছেনে, একেটা ৰাস্তাতে আমি স্কুলখন এৰি থৈ আহিলোঁ, এতিয়া কলেজখন আহি পামেই আৰু, এই অলপ আগত কলেজখন আছে, একদম ওচৰা-ওচৰিকৈ গোটেইকেইখন একেটা লাইনতে আছিলে। এইখন কলেজখন, এইখন পুৰণা গেটখন হয়, নতুনকৈ এখন গেট বনালে এতিয়া, পূৰা জংঘল হৈ গ'ল ন ছাইডত। এইখন পুৰণা গেটখন আছিলে, আৰু এইখন নতুন গেটখন, এইখন চাওক, ঢকুৱাখানা কলেজ। ভাল লাগে মনবিলাক ন এনেকৈ আহিলে। এইখনে মোৰ কলেজখন, ভাল লাগে, ভিতৰখনো বহুত ভাল, পাছফালে এখন ধুনীয়া ফিল্ড আছে। এতিয়া ভিতৰখন দেখাব পৰা অৱস্থাত আছে নাই বাৰু? গেট খোলা আছে নেকি চাচোন, সোমাই চাওঁ ব'লচোন, মানুহটো নাই কোনো, সোমাব ব'লচোন। গেটখন খোলা আছে দেই, সোমাব পাৰিম ৰ'ব। এইখন সোমাই আহিলোঁ দেই, বহুত দিনৰ মূৰত কলেজখন, ভাল লাগিছে। আগতে আমি এইফালে বহিছিলোঁ, ইয়াতে বহা জেগা আছিলে বহুত, এতিয়া চেঞ্জ কৰি দিলে। এইখন মোৰ কলেজখন, বহুত দিনৰ মূৰত কলেজৰ মাটিত ভৰি দিছোঁ, ভাল লাগে। এইফালে ক্লাছৰুমবোৰ আছিলে, অলপ চেঞ্জ হৈছে। এইখন আছিলে কেণ্টিন, এইখন কেণ্টিন আছিলে, আৰু আমি এইফালে বহিছিলোঁ। এতিয়া এইফালে বহা জেগাবোৰ নাই নেকি, নাই মানে অলপ বন্ধ আছে যে, সেইকাৰণে অলপ তেনেকুৱা হৈছে চাগে জেগাবিলাক। এইফালে ধুনীয়াকৈ হাত-চাত ধুবৰ কাৰণে বঢ়িয়া আৰু। অপু এইফালে, অপু, আগতকৈ অলপ বেলেগ হ'ল কলেজখন, ধুনীয়া হ'ল আৰু মজাকৈ বনালে। বহুত দিন বন্ধ আছে যে, দেখিছেনে?
এইফালে ঘূৰেন আমাৰ ক্লাছৰুমবোৰ দেখাই দিছোঁ ৰ'ব এইবোৰ দেখিছেনে এইবোৰ এইকেইটা আমাৰ ক্লাছৰুম আছিলে এইটো এটা আছিলে তাৰপাছত এইটো এটা এইফালে লাষ্টৰটো এটা আছিলে এইটো আমাৰ ক্লাছৰুম ই মানে খোজকাঢ়িব নোৱাৰে হ'ল একদম স্কুটিখন লৈ লৈ বেয়া ঘূৰি ফুৰিছে খোজকাঢ়িব নোৱাৰা হ'লি আৰু এইফালেদি আহি এখন ধুনীয়া ফিল্ড আছিলে ফিল্ডখন দেখিছে নাই এইবোৰ কচু ওলাই গ'ল কচু গছ ওলাই গ'ল এই ক'লা কচুবোৰ ওলাই গ'ল এই পাছফালে এখন ফিল্ড আছিলে আৰু সেই ফিল্ডখন পাৰ হৈ এখন নদী আছে বহুত ধুনীয়া লাগে আগতে আমি পাছফালে যাওঁ তাতে হোষ্টেলৰ লগৰ কিছুমানো আছিলে আগতে তাতে সিহঁতে একদম বঢ়িয়াকৈ মাছ চাছ ধৰে মানে মজা লাগে আৰু কিবা বেলেগ এটা মজা আছিলে ইয়াত আগতে ভাল লাগে এখন ফিল্ড এখন আছিলে এখন অলপ কিবা কিবি কচু গছ ওলাইছে ক'লা কচু ডাঙৰ ফিল্ড আছে আহি থাক আৰু এটা কথা কওঁ আপোনালোকক আমাৰ ব্লগবোৰ বৰিং লাগে নেকি বৰিং লাগিলে ক'ব অলপ চেষ্টা কৰিম আপোনালোকে ক'লেহে ভাল লাগিব আমাৰ হয় নাই বাৰু এইখন একদম বহুত ডাঙৰ ফিল্ড হয় এইখনে ফিল্ডখন দেখিছেনে বহুত ডাঙৰ এতিয়া কিবা বন চন ওলাইছে যে বন্ধ আছে আৰু নতুনকৈ বস্তু এটা দেখিছোঁ ইয়াতে আগতে এনেকুৱা নাছিলে এইফালে এইখন দলং দেখিছে নাই দলংখন এখন আগতে দলং নাছিলে কিবা ভাল লাগিছে ন এতিয়া ভিউটো মজা লগা হৈছে ন আগতে দলং চলং একো নাছিলে ইয়াতে এতিয়া ধুনীয়াকৈ দলং এখন হৈ গ'ল এখন কোনখন দলং ন মই চিনিয়ে পোৱা নাই কোন জেগা দলং এখন ক'ত বা যায় এইটো ৰাস্তা নদীখন যে কৈছিলোঁ এখন কিমান ধুনীয়া পৰিৱেশ আছিলে চাওকচোন সেইফালে কলেজখন এইবোৰ আমাৰ ৰুমবোৰ আৰু এইফালে পাছফালে ফিল্ডখন আছিলে আগফালেও ফিল্ড আছে অলপ সৰু সুৰাকৈ আৰু পাছফালে ধুনীয়াকৈ ফিল্ডৰ কাষত এখন ধুনীয়া নদী ইমান ধুনীয়া ফ্ৰেছ হাৱা মাৰি থাকে সেইবিলাক পাহৰিব নোৱাৰি মানে বহুত ভাল লাগে দেখিছেনে চাওক এতিয়া গৰুকেইটা কিমান ধুনীয়া চাওক পৰিৱেশটো কিমান ধুনীয়া পৰিৱেশ দেখিছেনে আৰু এইফালে বোলে দেখিছেনে জানো বৰশী বাই আছে মানুহ এজনে দাদা মাছ পাইছে নাই পোৱা কিমান ধুনীয়া পৰিৱেশ চাওক না মজা লাগিছে ন আৰু দলংখন যে হৈ গ'ল দলংখন হোৱাৰ পৰা দেখিবলৈ ভাল লগা হৈছে আপোনালোকে ভালকৈ ধৰিব পাৰিছেনে জানো এইখন দলংখন মজা পৰিৱেশ এতিয়া গৈ থাকোঁ কলেজখন দেখালোঁ সৰু সুৰাকৈ অলপমান এতিয়া हम अभी दिखाएगा हमारा क्या देखाएगा हमारा সেই অডিটৰিয়াম দেখাব নোৱাৰোঁ এতিয়া দেখাম আমাৰ হায়াৰ ছেকেণ্ডেৰীখন বলক লৈ ইমান খোজকাঢ়ি থাকিব নোৱাৰিবে বল এইবোৰ অফিচ ৰুমবোৰ হয় এইবোৰ অফিচ ৰুম হয় চব বল লাহে বাবা শ্ল' বল আহি পাই গৈছোঁ এই মোৰ হায়াৰ ছেকেণ্ডেৰীখন এইখন পূৰা গছ গছনি আমাৰ ইয়াত চব গ্ৰীণ দেই ভিতৰত ভৰাই দে ভিতৰত ভৰাই দে এইখন চাওক এইখন দেখিছেনে এইখনে মই পঢ়া হায়াৰ ছেকেণ্ডেৰীখন ঢকুৱাখানা উচ্চতৰ মাধ্যমিক বিদ্যালয় দেখা পাইছে এইখনে এতিয়া ভিতৰত সোমাব নোৱাৰি খালি ডাঙৰ হয় বহুত কিন্তু বাহিৰৰ পৰাই দেখাই দিলোঁ আৰু কোনেই চিধা গৈ এফালে অফিচ ৰুম প্ৰিন্সিপাল ছাৰৰ ৰুম হয় এইটো ভাল লাগে মনত পৰিলে এইবিলাক ন কি যে দিন আছিলে এইবিলাক চলো ইয়াত সোমাব নোৱাৰি এইফালে আগতে আমাৰ অধিৱেশনবোৰ হয় ভাল লাগে দিনবিলাক মনত পৰিলে কেইবাবাৰো বেছিংগে আছিলোঁ মই ইয়াতে ঢকুৱাখানা কলেজতো আছিলোঁ এইখন আৰু এইখন ফিল্ডখন গোটেই কিবা বন গজি গ'ল ন ইয়াতে প্ৰগ্ৰেম চগ্ৰেমবোৰ হয় ভাল লাগে এইখন ফিল্ডখন গৰু চৰি আছে মজাকৈ হায়াৰ ছেকেণ্ডেৰী আৰু কলেজত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া এখন হোটেল আছিলে লাকিচা হোটেল তাতে মই ডেইলি পৰঠা খাওঁ আজি সেইখন হোটেলত লৈ যাওঁ আপোনালোকক আৰু পৰঠা খাওঁ আমি দুইটাই ন পৰঠা খাবিনে
কি খাবি পৰঠা খাব বঢ়িয়া পৰঠা খাম আৰু পৰঠা টেষ্টটো একেই আছেনে চাম আজি পৰঠা 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 আৰু এইবিলাকতো কি দিছে এইবিলাক গুটি গুটি হৈছে হে গৰম দিনৰ কথা গম পাইছোঁ মই আপোনালোকক এটা বঢ়িয়া বস্তু দেখুৱাই হোৱাই নাই ৰ'ব একদম পাহৰি গৈছিল দেই ভৰাই দিছোঁ এফালে দেখাই দিওঁ চাই ল'বি দেই চাই ল'বি আহি পিনি 500 অলপ মাৰি দিব তাৰ বস্তু এটা দেখাওঁ ৰ'ব আমাৰ ঢকুৱাখানাৰ ফাট বিহুৰ কথা কোনে কোনে শুনিছে চব জানেই চবেই যিসকলে নাজানে এইখন আমাৰ ঢকুৱাখানাৰ ফাট বিহুৰ গেটখন ৰখাই দিয়ক দেখিছে দে ঢকুৱাখানাত যে ফাট বিহু হয় এইখন গেটখন এতিয়া ভিতৰত সোমাব পাৰিম নাই এদিন পাৰিলে ভালকৈ ভিতৰখন দেখাম ৰ'ব দেই ফাট বিহুৰ ভিতৰখন বহুত ধুনীয়া হ'ল চাগে আজিকালি এইফালে গছ চছ বহুত হ'ল এইফালে বহুত ডাঙৰ এৰিয়া হয় এইফালে এখন মেইন গেটখন ফাট বিহুৰ দেখিছেনে আৰু এতিয়া দুইটাই পৰঠা খাই মেলি আহি আছোঁ আৰু পৰঠা টেষ্টটো কেনেকুৱা আগৰ নিচিনা হয় নাই কৈ দে আগৰ নিচিনা একদম তামোল চামোল খাই দিছে নাই এইবিলাক কেনেকুৱা হৈ আছে মুখ চুখ আগৰ নিচিনাই একদম টেষ্ট মজা লাগিলে খাই তেওঁ কৈ থৈছোঁ একদম আগৰ নিচিনাই টেষ্ট এটা বঢ়িয়া আৰু আপোনালোকক এটা কথা কোৱা নহ'ল অথনি ক'ম বুলি ভাবিছিলোঁ গাড়ীখন গৈছে পাহৰি থাকিলোঁ ক'বলৈ যিখন কলেজ দেখালোঁ আপোনালোকক আমাৰ সেই কলেজখনৰ পৰাই আমাৰ নীলাক্ষী আৰু মোৰ প্ৰেম কাহিনী তাৰ পৰাই আৰম্ভ হৈছিলে আপোনালোকক আজি কৈ দিলোঁ আৰু আমাৰ প্ৰেম ক'ৰ পৰা আৰম্ভ হৈছিলে তেন্তে আপোনালোকক একেবাৰে গৈ ঘৰতে লগ পামগৈ আৰু বল ৰখি চিষ্টেম নাই আৰু গাড়ীবিলাক গৈ চন্দ আমাৰ ঘৰৰ ৰাস্তাত বোলে পোৱালিকেইটা দেখিছে নাই বেয়া ফূৰ্তি পাইছে একদম গা চাৰি এইবিলাক দিন মনত পৰি যায় দেই আগতে আমি ধুইছিলোঁ এনেকৈ ইয়াতে এতিয়া পানীবোৰ লেতেৰা আগতে কিমান চাফা পানী আছিলে ন বহুত লেতেৰা পানী আহিছে কিমান মজা লাগে ন দেই চুইমিং পুলত ধোৱা আৰু ইয়াত ধোৱাৰ মাজত বহুত পাৰ্থক্য আছে বুজাই বুজিব নেকি চলো আবি চলতা হওঁ নেকি ছোৱালীজনী দেখি লাইন দিন দিবি আকৌ চিনাকিয়ে ছোৱালী এনেই ধেমালি কৰিছোঁ দেই আহি পাই পূৰা কামত লাগি গ'লোঁ ভিডিঅ' কৰা নহ'ল পূৰা কামত লাগি গৈছে এইটো পূৰা খালী কৰি দিলোঁ এইটো বহুত দিনতে বনোৱা আছিলে এবছৰমান হ'ল ন এনেকৈ ৰখি গ'ল টাইলছ লগাবলৈ আছিলে এতিয়া এইখিনি লগাব আৰু আজি তুমি নথকাকৈ অকলে ভিডিঅ' বনাই দিলোঁ মই হাই ফ্ৰেণ্ডছ এতিয়া আবেলি হ'লগৈ অথনি ভিডিঅ' কৰা নহ'ল আৰু এয়া আমি এতিয়া চব বহি আছোঁ এইফালে আই বহি আছে হাই কৈ দিয়ক হাই বুলি কৈ দিয়ক তামোল চামোল খাই একদম পূৰা ৰঙা হৈ আছে দেখিছে নাই মুখটো ধুনীয়াকৈ বঢ়িয়া লাগিছে বহি এটা বস্তু দেখাওঁ বোলো আপোনালোকক বস্তু এটা দেখাই আছোঁ ৰ'ব দেই একদম লোকেল পিয়'ৰ বস্তু সাৰ চাৰ নিদিয়া এইটো দেখিছে নাই এইটো জিকা দেখিছে নাই একদম 1%টো সাৰ নাই ইয়াতে জিৰা নাই ওলাব লৈছিলে এই দুটা লাগি আছে এই দুটা লাগি আছে বঢ়িয়াকৈ একদম সাৰ নিদিয়া বস্তু হয় আৰু কচু গছ আছে এফালে ইয়াতে ভিতৰৰ ফালে বহুত জিকা লাগি আছে কিন্তু এতিয়া দেখাব যে নোৱাৰোঁ ভালকৈ ভিতৰত যাবলৈও ভয় লাগে সেইটো এটা ভিতৰত লাগি আছে দেখিছেনে এইটো দেখিছেনে এটা লাগি আছে ভিতৰত সেইটো পূৰা ডাঙৰ হৈ আছে আৰু ভিতৰত বহুত আছে এনেকুৱা আৰু এইবোৰ কচু গছ কচুবোৰ ডাঙৰ হোৱা নাই বঢ়িয়া একদম লোকেল কচু এইজোপা বেঙেনাজোপা ফুলি আছে লগা নাই লাগিব আৰু বেঙেনাজোপা দেখিছেনে ফুলি আছে এইবোৰ ফুলি আছে এজোপা লগা নাই লাগিব আৰু কেইদিনমানৰ পাছত এইবোৰ জিকা ফুল সেইটো এটা জিকা আছে এইটো ডাঙৰ হৈ আছে এইটো দেখিছেনে কিমান ডাঙৰ হৈ আছে এইটো জিকা ভিতৰত সোমাবলৈ ভয় লাগিছে ষ্টিকডালে যিমান দূৰ পাইছে দেখাইছোঁ আৰু এইজোপা টেঙামৰা
এইজোপা দেখিছেনে টেঙামৰা কিমান ধুনীয়া লাগিছে দেখিবলৈ এইজোপা টেঙামৰা বহুত লাগি আছে এইফালে এইবোৰ হালধি গছ হয় এইবোৰ হালধি গছ মাজে মাজে টেঙামৰা আৰু এইফালে নৰসিংহ কিবা কিবি ঢেৰ আছে আই জিকা ছিঙিবলৈ গৈছে জিকাকেইটা বুঢ়া হৈছে বুলি ক'লোঁ ছিঙিব গৈছে এতিয়া চাই ল'ব দেই এইটো দেখিছে নাই কিমান ডাঙৰ আৰু এই ভিতৰৰ ফালে আছে মই দেখিছিলোঁ মোলে দিয়ক এইটো দেখিছে নাই কিমান ডাঙৰ জিকা কি ধুনীয়া 1%ও সাৰ নাই পিয়'ৰ একদম এইটো এটা অঁ পাৰিব ক'ত সোমাইছে চাওক জংঘলৰ ভিতৰত ডাঙৰ নে এইটো এটা আছে এইটো মই ছিঙি দিওঁ ঢুকি নাপায় এইটো দেখিছে নাই কিমান ডাঙৰ তাজা মাল জিকা লৈ ল জিকা সেইফালে দেখিছেনে এই দুটাই পূৰা আমাৰ ভিডিঅ' চাই আছে বোলে হাঁহি আছে ভিডিঅ' চাই সিহঁতি আমাৰ ঘৰৰ ওচৰৰে দাদাৰ ল'ৰা আৰু ফাইনেলি এইখিনি জিকা ওলালে দেখিছে কিমানখিনি ওলালে এইখিনি একদম মজা জিকা 1 কিলো বেছি হ'ব চাগে আৰু এয়া শাহুমা আৰু বোৱাৰীয়েক লগতে ৰৈ আছে কি কৰি আছে গম পাইছেনে এই মালকেইটা দেখিছে নাই এইকেইটাক দানা দি আছে একদম লোকেল মাল আমি কিনি খাওঁ ফাৰ্মৰ মাল এইকেইটা পূৰা লোকেল মজা বস্তু এইকেইটা গাহৰিটো মেইন বাবাহঁত অহাবাৰলৈ বিহুত খাব লাগিব দেই ডাঙৰ হোৱা সোনকালে এইটো একদম লোকেল মাল হয় এইকেইটা এই আৰু আমাৰ গাঁৱৰ পৰিৱেশ কাষতে এখন ধুনীয়া এটা জান আছে দেখিছেনে কিমান সুন্দৰ এটা জান দেখাই আছোঁ ৰ'ব তলত গৈ দেখাই আছোঁ এই মাছ দেখিলে নাই দেখিলে এইডোখৰত দেখিলেনে এইটো মাছ আছিলে মানে ইয়াত থাকিলে একো বস্তুৰ অভাৱ নাই চাওকচোন কিমান ধুনীয়া পৰিৱেশ চাওক মই কৈছিলোঁ নহয় চবফালে সেউজীয়া ইয়াত চব সেউজীয়াই পাব কিমান ধুনীয়া এইফালে চৰাই এজনী মাতি আছে আৰু আমাৰ বাইদেউ পাই গ'লি মোৰ পাছে আহি মোৰ পাছতে আছিলে তললৈ অহা নাছিল এতিয়া আহি গ'ল টপা লাগিছে দিয়া আৰু ইমানতে আজি ভিডিঅ'টো সামৰোঁ বুলি ভাবিছোঁ যদিহে আমাৰ ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পাইছে তেন্তে এটা লাইক কৰি থৈ যাব আৰু লাইক কৰিবলৈ টান পালেও কমেণ্ট কৰিবলৈ যদি অকণমান অসুবিধা হয় তেন্তে লাইক এটা কৰি থৈ যাব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক বহুত ধন্যবাদ এতিয়া দেখামগৈ ভিডিঅ'টো মই এডিটিং কৰি প্লিজ কমেণ্ট কৰিব অ'কে আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ বাই আকৌ এটা নতুন ভিডিঅ' সৈতে পুনৰ লগ পাম